চানমাৰী চানি powered by Hawkins pressure cooker সহযোগ কৰিছে Indigo exterior and interior acrylic laminate paint Idex Dazzler real cosmetics for real people Viewers Plus expert intimate hygiene প্রতিপলে জীবন নদীর দরে বই থাকে নজনাকে কাইতে বিন্ধামন গরজি উঠে প্রতিবাদর ভাষার দরে নতুন রং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 চান্দিনী কেটেক আৰু মোৰ প্ৰপাৰ্টি কব্জা কৰি যদি আপোনাক সামান্যতমভাৱেও মই আপুনি জড়িত আছে বুলি জানো তেতিয়াহ'লে সেইটোৱে আপোনাৰ শেষ দিন বুলি ভাবিলোঁ সহ্য কৰা মনোৰঞ্জন বৰুৱাৰ বিপৰীত ৰূপটো আপুনি সেইদিনা চিনি পাব মানৱ আৰু মই তহঁতক বিচাৰি কমখন ঘূৰি ফুৰিছো মানৱতো কেছ দি থানাত কলিতাক উঠাই লৈ গ'লো কি তাক আমাৰ ঘৰৰ কথাত মাত মাতিবলৈ কোনে দিছে হা সি কোন হয় আমাৰ ঘৰৰ কথাত মাত মাতিবলৈ তাক হাক দিবি বুলি কৈছো কিন্তু আমাৰ ঘৰৰ কথা আমি চম্ভালিলো চান্দিনী বাছিল কিন্তু কালপেট ইমান দিনে পলাই আছে প্ৰমাণৰ অভাৱত মই মনে মনে বহি আছো আজি প্ৰমাণ পাই গ'লো যেতিয়া কথা হয় ৰিপৰ্ট মোৰ হাতত পৰক আৰু পিছত বুজিব অসম পুলিচ কি ব'লা ছাৰতো ঘৰৰ পৰা উলিয়াই দিলে মানে কোনে নিজৰ ঘৰৰ পৰা কোনে উলিয়াব পাৰে কলিতা নামৰ কণ্ট্ৰেক্টৰ এটাই হোৱা চহিলে ছাৰক ঘৰৰ পৰা উলিয়াই দিলে কি আৰু তাৰ লগত মামাও ইনভলভ আছে তুমি কেনেকে ক'ব পাৰা মামা ছাৰে ইনভলভ আছে বুলি কিবা প্ৰমাণ আছে নেকি তোমাৰ হাতত ইনভলভ বুলি নহয় ছাৰহঁতক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত কলিতা আৰু মামাই একেটা ঘৰত পাৰ্টি কিয় কৰি আছে মামা ছাৰৰ বেকগ্ৰাউণ্ডটো একেবাৰে কোৱালিটি লেছ দেই চি ছাৰহঁত ক'ত আছে বাৰু এতিয়া ছাৰহঁতৰ ফাৰ্ম হাউচত আছে বেয়াই লাগে ন নিজৰ ঘৰ থাকিও ফাৰ্ম হাউচত থাকিবলগীয়া হৈছে যিয়ে ছাৰ এই অৱস্থা কৰিছে মই কিন্তু এটা শান্তিত থাকিবলৈ চহী কৰাৰ পৰা আদি কৰি যিয়ে কেছটোত ইনভলভ আছে এটা এটাকে শাস্তি দিম প্ৰত্যেকক তইনো লোকৰ পাৰ্চনেল কথা সোমাব লাগেনো কিয় কি হ'ল চব দেখোন ইয়াত এনেকে থিয় হৈ আছে আজি কামৰ প্ৰেছাৰ নাই নেকি ছাৰ কথাটো শুনি বেয়াই লাগিছে কথাটো মানে কলিতা বুলি কোনোবা এটাই বৰুৱা মেনচন কাঢ়ি লোৱাৰ খবৰটো পাই বৰ দুখ পাইছো ছাৰ কোনে কৈছে আপোনালোকক আপুনি কৈছে নোহোৱা কথা কোৱা নাই মই আৰু কোৱাৰ কাৰণটো হ'ল ক'লেহে মানুহে গম পাব আইনে শাস্তি দিব পাৰিব তাক তোমাক মই শাস্তি দিয়াবলৈ কৈছিলোঁ ছাৰ Shut up! কালি বাৰে বাৰে কৈছিলোঁ এই কথাটো যাতে বাহিৰত কোনো কাৰণত নোলায় আৰু তুমি আহি গোটেইখনতে এনেকে বকি দিলা নিজকে হিৰো বনাবলৈ গৈছে দেখোন নিজৰ যিটো ডিউটি সেইটোত মন দিয়ক মন দিব নোৱাৰিলে চাকৰিয়ে ঘৰলৈ যাওক মই আপোনালোকৰ ভালৰ কাৰণে কৈছিলোঁ সকলোৱে টেনশ্যনত আছে হ'ব মালিকৰ বাবে কৰ্মচাৰীয়ে টেনশ্যন ল'ব লগা হ'লে মালিক হোৱাৰ কোনো মিনিঙেই নাথাকিব কৰ্মচাৰীৰ টেনশ্যন মালিকে লয় মালিকৰ টেনশ্যন কৰ্মচাৰীয়ে ল'ব নালাগে যাওক নিজৰ নিজৰ কামত লাগকে অ'কে ছাৰ চান্দিনীৰ লগত মানৱৰ বেয়া মানৱৰ লগত তোৰ বেয়া গতিকে তই চান্দিনীৰ লগত ভাল হ'বলৈ চান্সটো বেছি আছে মানে
মানৱ আৰু চান্দিনীৰ সম্পৰ্কটো ভাত মেলাত সুবিধাটো ল এই তই চান্দিনীক নিজৰ ফলীয়া কৰি ল যি কয় তাকেই কৰ মোহাত মনি ল চান্দিনীৰ এই বুজি পাইছ নহয় কি চাই আছে নাই এনেই তুমি খুব চিন্তাত পৰিছা ন আপুনি জানো পৰা নাই দেউতা প্ৰপাৰ্টি যোৱালে মোৰ চিন্তা লগা নাই কিন্তু মই চহীটো কেতিয়া কৰিলো তাকে ভাবিহে আচৰিত হৈছো তুমি মোক ভুল বুজি থকা নাই নহয় মা তেনেকৈ কিয় কৈছে দেউতা কিয় ভুল বুজি মই আপোনাক নহয় তোমাৰ নামত প্ৰপাৰ্টি লিখাৰ পাছতে এই কথাটো ওলাল মই তোমাক ফাঁকি দিছো বুলিতো তুমি ভাবি থকা নাই নহয় এনেকৈ কৈ থাকিলেহে খংটো উঠেগৈ দেউতা মই জানো আপুনি মোক কেতিয়াও ফাঁকি নিদিয়ে মোৰ সম্পত্তিৰ কথা যে ক'লে মোৰনো আগতে কি সম্পত্তি আছিল তেনেকুৱা হাঁহিটো আছিলো তেতিয়াও হাঁহি থাকিম আপুনি মাথো কোম্পানীটো তেনেকুৱা কিবা এটা হৈ আছে নেকি ভালদৰে এবাৰ চেক কৰক তাকে মই ভাবি আছো তুমি কি চাই আছা চাই থাকা মই আহোঁ দত্ত দত্ত চাওঁ এইফালে ছাৰ কোম্পানীৰ অল একাউণ্টছ মই চেক কৰিম হয় বলক আহক ছাৰ মেডাম চাহ খাব নেকি অঁ আনা মানে আপুনি দাদাৰ কথাত ধৰি নাথাকিব সি আগৰ পৰা নিজৰটো বাহিৰে একো বেলেগ বুজি নাপায় সেয়ে যেন এই পৃথিৱী শুদ্ধ আপুনি এইবোৰ মোক কিয় কৈ আছে নাই এনে ৰ'ব মই চাহ আনি আছো হেল্ল' বৰ্মন দা হেল্ল' 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 কালিৰ পৰা ছাৰ নেটৱৰ্কৰ প্ৰব্লেমটো বৰ বেছি হৈছে সেইকাৰণে ছাৰ কালি ৰাতি মোৰ কি হ'ল ৰৈ গলা যে নাই ছাৰ আপুনি ৰ'ব মই চাহ লৈ আহোঁ ইও মানে প্ৰেমত পৰিছে এনেকে যদি ৰাতি ৰাতি কথা পাতি থাকে নহয় গাৰ মঙহ যিকণ আছে সেইকণো যাব ছাৰ 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 কি হ'ল সমীৰ এনেকৈ দৌৰি আহিছা যে ছাৰ বৰ্মন দাই কল কৰিছিলে কৰিছিলে কিন্তু ভালকৈ শুনা নাপালো ছাৰ বৰ্মন দাই চাগে সেইকাৰণে মোলৈ কল কৰিছিলে কি ক'লিনো ছাৰ মোবাইলটো লোকেশ্যন বোলে চিৰিয়াখানাৰ ওচৰত ডিটেক্ট হৈছে কি হয় ছাৰ বৰ্মন দাই লগালগ আমাৰ চেক পোষ্টত থকা শইকীয়া দাক কল কৰোঁতে শইকীয়া দা আগবাঢ়ি গৈছিলে কিন্তু তাত বোলে কি তাত ছাৰ বৰ্মাক দেখা পালে বৰ্মাক বেলেগ বুলিও ভাবিব পাৰে আমি এবাৰ যাওঁ নেকি ছাৰ ৰাজা গাড়ী উলিওৱা ছাৰ বৰা চাহ থোৱা আহা জল্দি এই আহা মানে ক'লৈ যাম কথা নাই বতৰা নাই সমীৰণ মই কালৈকো ভয় কৰা নাই সঁচা কথাটো মানি লৈছো তাৰমানে ঘৰটো বিক্ৰী কৰাটো সঁচা কাগজে পত্ৰই সঁচা সেইবোৰ ফেক ডকুমেণ্টছ প্ৰমাণ কৰিব নোৱাৰিলে ফেক বুলি কেনেকে ক'বা আমি পুলিচক কমপ্লেইন দিওঁগৈ এবাৰ কলিতাক পুলিচে উঠাই নিছেই আপুনি যদি কমপ্লেইন দিয়ে কেছটো আৰু বেছি ভাল হ'ব ছাৰ বৰ্মন দাই চাগে সেইকাৰণে মোলৈ কল কৰিছিলে কি ক'লিনো ছাৰ মোবাইলটো লোকেশ্যন বোলে চিৰিয়াখানাৰ ওচৰত ডিটেক্ট হৈছে কি হয় ছাৰ বৰ্মন দাই লগালগ আমাৰ চেক পোষ্টত থকা শইকীয়া দাক কল কৰোঁতে শইকীয়া দা আগবাঢ়ি গৈছিলে কিন্তু তাত বোলে কি তাত ছাৰ বৰ্মাক দেখা পালে কি তুমি কনফাৰ্ম নে কনফাৰ্মটো তেওঁ ক'ব পৰা নাই কিন্তু বৰ্মাক নেদেখিলে কিয়নো বৰ্মাক বেলেগ বুলিও ভাবিব পাৰে আমি এবাৰ যাওঁ নেকি ছাৰ ৰাজা গাড়ী উলিওৱা ছাৰ বৰা চাহ থোৱা আহা জল্দি এই আহা মানে ক'লৈ যাম কথা নাই বতৰা নাই সমীৰণ ছাৰ কোৱা আপুনি কিয় মানি লৈছে কি মানি লোৱাৰ কথা কৈছা
সেই মানুহজনৰ কথাটো ক'ত মানুহ জানিও নজনাৰ দৰে কৰিছে কিয় আপুনি কালৈ ভয় কৰিছে মোক কওক মই কালৈ একো ভয় কৰা নাই সঁচা কথাটো মানি লৈছোঁ তাৰমানে ঘৰটো বিক্ৰী কৰাটো সঁচা কাগজে পত্ৰই সঁচা সেইবোৰ ফেক ডকুমেণ্টছ প্ৰমাণ কৰিব নোৱাৰিলে ফেক বুলি কেনেকৈ ক'বা আমি পুলিচক কমপ্লেইন দিওঁগৈ এবাৰ কলিতাক পুলিচে উঠাই নিছেই আপুনি যদি কমপ্লেইন দিয়ে কেছটো আৰু বেছি ভাল হ'ব আপোনাক আমাৰ ঘৰৰ কথাত সোমাবলৈ কোনে কৈছে যিটো কাম কৰিবলৈ দিওঁ সেইটো কামটো ভালকে কৰিব নোৱাৰে এইবিলাক বেলেগৰ ঘৰৰ কথা ঠিকেই সোমাব জানে ন মই আপোনালোকৰ বেয়াটো ভাবি কথাখিনি কোৱা নাছিলোঁ আপুনি আমাৰ ঘৰৰ ভালটো ভাবিবও নালাগে আমাৰ ভালটো ভাবিবলৈ আমি আছো কোনোবা বেলেগ মানুহে আহি আমাৰ ঘৰৰ কথাত সোমোৱাটো ভাল কথা নহয় এইটো লওক আধা ঘণ্টাৰ ভিতৰত ফাইলটো ঠিক কৰি আনকে যাওক দেউতা অফিচৰ এইবোৰ কৰ্মচাৰীক আমাৰ ঘৰৰ কথাত সোমাবলৈ দিয়ে কিয় কৰ্মচাৰী হিচাপে ৰাখিব লাগে না কি ভুল কথা কোৱা নাই চান্দিনী ঠিক কথাই কৈছে ইমান সহজতে প্ৰপাৰ্টিটো এৰি দিব নোৱাৰো কিন্তু আপুনিয়ে দেখোন ক'লে তাত থকা চহীটো বোলে আপোনাৰ হয় কিন্তু মই মনত পেলাব পৰা নাই কেতিয়া কৰিছিলোঁ চহীটো মায়ে লৈছিলে নেকি চহীটো ৰাজা কোৱা কি কোন ঠাইত দেখিছা চিৰিয়াখানাৰ ওচৰত মা হয়নে হয় নেকি ঠিক আছে এটা কাম কৰা মই গৈ আছো তুমি থানালৈ ফোন কৰি সমীৰ আৰু চক্ৰৱৰ্তীক মাতি পঠোৱা ঠিক আছে মই গৈ আছো ৰবা এইটো ফাইল লওক চাওক কি ভুল আছে চাওক মানৱ মোক কেনেকৈ ফাইল দিবলৈ আপুনি সাহস ক'ত পালে বে মালিকনী সময় মালিকনী হ'বলৈ জ্ঞান লাগে আগতে জ্ঞান গোটাই লওক তাৰপিছত মালিকনী হ'ব কাক এনেকৈ কথা কৈছে বে হা কাক মা অ মা চাও চকু মেল মা এই মা ক'ত পালে মা চিৰিয়াখানাৰ ওচৰত বেহুচ হৈ পৰি আছিলে গম পালো এসপ্তাহ মানৱ কি হৈছে তোমাৰ ছাৰে ভিতৰত কিবা ক'লে নেকি ছাৰে নহয় তাই ফাইল মানে আপোনাৰ শান্তিনী মেডামে কামত মন নাই বোলে মোৰ আৰু মোৰ ভালৰ কথা চিন্তা কৰি মই ছাৰৰ লগত কথা পাতি থকা নাছিলো ঘৰখনৰ কথা চিন্তা কৰি ছাৰ দুটামান কথা কৈছিল নকবা আৰু বুজিছানে ছাৰ আৰু চান্দিনী মেডামৰ শনি দশা হৈছে বুজাবা কিবা এটা বেলেগ বেকগ্ৰাউণ্ড বুজিব বেলেগ এটা আৰে প্ৰব্লেম হৈছে কাৰণে সলিউশ্যন দিব বিচাৰিছিলো লেকচাৰ শুৰু হৈ গ'ল ন মিষ্টাৰ মানৱ আপুনি কাম কৰিবলৈ দৰমহা লৈ আছে নে কথা পাতিব মই এনে কথা পাতি থকা নাই বেকাৰ কথা পতা নাই তেন্তে কি পাতি আছে ফাইলৰ কামটো কৰিবলৈ দিয়া নাছিলো নেকি আপুনি কি কৰিলে এইটো ফাইল লওক চাওক কি ভুল আছে চাওক মানৱ মোক কেনেকৈ ফাইল দিবলৈ আপুনি সাহস ক'ত পালে বে মালিকনী সময় মালিকনী হ'বলৈ জ্ঞান লাগে আগতে জ্ঞান গোটাই লওক তাৰপিছত মালিকনী হ'ব কাক এনেকৈ কথা কৈছে বে হা কাক কোন হয় মই চিনি পোৱা নাই চান্দিনী হয় মই বাছ ইয়াতকৈ বহুত ভাল নাম শুনি থৈছো মই চান্দিনী মানৱ চৰি মেম এক্সকিউজ মি মই বুজাই আছো মানৱ নেপায় কিবা হৈছে নেকি মেডাম আপুনি মানৱক কিবা ক'লে নেকি নাই মেডামে একো কোৱা নাই মই শুনিয়ে আছো নহয় দাদা এনেহে খং কৰি দেখাইছে তাকতো চাকৰিৰ পৰা উলিয়াই দিব লাগে হ'ব তুমি তোমাৰ কাম কৰি যোৱা বুলি কৈছো নহয় মানৱে কিন্তু ভুল কোৱা নাই চান্দিনী মেডামৰ কোম্পানী চলোৱাৰ একেবাৰে জ্ঞান নাই
এনেকে হ'লে কোম্পানী ডুবিব মা মা ক'ত আছিলে আপুনি মা ক'ত পালে মা বাইদেউ আপুনি কথা পাছত সুধিব আগতে পানী নাওকচোন বাইদেউ বাইদেউ, পানী আনক। মা মা চকু মেলচোন মা ৰাজা তুমি ডক্টৰ এজন মাতি আনাচোন যোৱা যোৱা মা চকু মেলচোন মা মা বৰমা কি হৈছে? মা মা অ মা মা চাও চকু মেলচোন চকু মেল মা মা এই মা 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 ক'ত পালে মা চিৰিয়াখানাৰ ওচৰত বেহুচ হৈ পৰি আছিলে প্ৰিয়া যোৱা অকণমান কুহুমীয়া পানী লৈ আহা মাৰ ভৰিখন ধুৱাই দিওঁ প্ৰিয়া প্ৰিয়া চোৱাচোন অকণমান কুহুমীয়া পানী লৈ আহা মই ভৰি দুখন ধুৱাই দিওঁ নমস্কাৰ